আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই আজি লৈ আহিছোঁ 35টা জেনেৰেল নলেজ সাধাৰণ জ্ঞানৰ প্ৰশ্ন মই প্ৰস্তুত কৰা নাই। মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি কেৱল তথ্যৰ ওপৰত মই গোটেই 35টা তথ্য মই প্ৰস্তুত কৰিছোঁ। ইয়াৰ প্ৰথমটো হৈছে অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম হৈছে তেজপুৰ। 2 নম্বৰ হাৱামহল জয়পুৰত অৱস্থিত। 3 নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা আৰম্ভ হয় 1884 চনত। 4 নম্বৰ হাফলং বৰাইল পাহাৰত অৱস্থিত। 5 নম্বৰ ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা জাতিটো হ'ল চাওতাল। 6 নম্বৰ এলুমিনিয়ামৰ বাচন প্ৰস্তুত কৰা কাৰখানা আছে বঙাইগাঁৱত। 7 নম্বৰ আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম হৈছে ইটাখুলি ৰণ আৰু এইখন হৈছিল 1682 খ্ৰীষ্টাব্দত। 8 নম্বৰ বিশ্ব শব্দটো দবা খেলৰ লগত জড়িত। 9 নম্বৰ ভাৰতে অলিম্পিক হকীত প্ৰথম সোণৰ পদক লাভ কৰিছিল আমষ্টাৰডামত। 10 নম্বৰ 1974 চনৰ 1 জানুৱাৰী তাৰিখে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। 11 নম্বৰটো হৈছে কাজিৰঙাৰ উদ্দেশ্যে সেইটো হৈছে ইউনেস্কোৱে কাজিৰঙাক 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়ে। 12 অসম ভাৰতৰ উত্তৰ-পূবৰ ঈশান কোণত অৱস্থিত। 13 আহোম ৰজা স্বৰ্গদেউ শিৱসিংহৰ দিনত কৰা মাটি পিয়লৰ হিচাপ ৰখা কাগজবোৰক পেৰা কাগজ বুলি কোৱা হৈছিল। 14 চাণক্যৰ প্ৰকৃত নাম আছিল কৌটিল্য। 15 শূন্যৰ আৱিষ্কাৰক আছিল আৰ্যভট্ট। 16 শংকৰদেৱৰ গুণমালা পুথিখন দেৱী প্ৰসাদে হিন্দীলৈ অনুবাদ কৰিছিল। 17 চামেলি মেমচাব কথাছবিখনৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। 18 ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ। 19 প্ৰথম অসমীয়া সামাজিক নাটক হৈছে ৰাম নৱমী। 20 ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম অসম উপত্যকা বঁটা লাভ কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়া হৈছে অসম উপত্যকা বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি। 21 2017 চনৰ ভূপেন হাজৰিকাৰ বঁটা পোৱা সাহিত্যিকজন হ'ল এইচ.এ. দৰ্জী ঠংচি। 22 নম্বৰ হকী ভাৰত আৰু পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল। হকী ভাৰতৰ ৰাষ্ট্ৰীয় খেল বুলি আমি সকলোৱে জানো আৰু হকী হৈছে পাকিস্তানৰো ৰাষ্ট্ৰীয় খেল। 23 নম্বৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানখন গুজৰাটত আছে। 24 কমনৱেলথ গেমছ 1930 চনত প্ৰথম আৰম্ভ হৈছিল। 25 নম্বৰ এছিয়ান গেমছ আৰম্ভ হৈছিল 1951 চনত। 26 2012 চনৰ অলিম্পিক গেমছত 204খন দেশে যোগদান কৰিছিল। 27 মুছলিম লীগ গঠন হৈছিল 1906 চনত। 28 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। 29 ভাৰতৰ প্ৰথম ৰঙীন বোলছবিখনৰ নাম হৈছে কিষাণ কন্যা। 30 সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া মহিলা হৈছে প্ৰতিমা পাণ্ডে। 21 উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি মেডিকেল কলেজখনৰ নাম হ'ল অসম মেডিকেল কলেজ ডিব্ৰুগড়ত অৱস্থিত আৰু এখন প্ৰতিষ্ঠা কৰা হৈছিল 1947 চনৰ 3 নৱেম্বৰ তাৰিখে এখন প্ৰথম মুকলি কৰা হৈছিল। 32 খাচী শব্দটো ভাগৱত পুৰাণত প্ৰথম ব্যৱহাৰ হৈছিল আৰু ব্যৱহাৰ কৰিছিল শংকৰদেৱে। 33 লোণ আইন ভংগ কৰাৰ সময়ত অসমৰ পৰা লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। লোণ আইন ভংগ আন্দোলনত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। 34 ৰজনীকান্ত বৰদলৈৰ ৰঙিলী উপন্যাসত প্ৰথম বিহুক উপস্থাপন কৰা হৈছিল। 35 গামেনা নাখৰ ব্ৰাহ্মী অসমৰ ৰাভা জনজাতিয়ে বিহুত বজোৱা বাদ্যযন্ত্ৰ। গতিকে মই এই সাধাৰণ জ্ঞানৰ প্ৰশ্ন 35টা আজি আপোনালোকক দিলোঁ। ইয়াৰ পাছৰ পৰৱৰ্তী ভিডিঅ'ত মই আকৌ এনেকুৱা প্ৰশ্ন লৈ আহিম। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।